এইফালে আঠখিলালৈ যাবলৈ ৰেডি হৈ আছে। আৰু ৰাতিপুৱাই পুৱাই আমি একো নোখোৱাকৈ ওলাইছোঁ আঠখিলালৈ। নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আকৌ নতুন ভিডিঅ' এটিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি গোলাঘাটত থকা আঠখিলীয়া যি নামঘৰ, সেই আঠখিলীয়া নামঘৰলৈ আজি যাম। এতিয়া বৰ্তমান ওলাই ৰেডি হৈ লৈছোঁ। এয়া ধুতি গামোচা পিন্ধি ৰেডি, আৰু এইফালে আমাৰ ৰেডি হৈ আছে। তাৰপিছতে ৰেডি হৈছোঁ আৰু আমি এতিয়া ওলাম। বাকী সকলো ৰেডি হৈ আছে। আৰু এইখিনি সময়ত আঠখিলীয়া নামঘৰত নাম হৈ থাকে বুলি কয়, সেইটো কাৰণে তাত ভাল বুলি কয়। আৰু সেইটো কাৰণে আমি ৰাতিপুৱাই গা পা ধুই একো নোখোৱাকৈ আমি আঠখিলীয়ালৈ ওলাইছোঁ। আৰু আঠখিলীয়া পথটোনো কেনেকৈ যায়, কোনফালেদি যায়, সেইটো আপোনালোকক দেখাম। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টি চাই থাকিব। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আহকচোন আমি আঠখিলীয়া নামঘৰলৈ বুলি যাওঁ। বন্ধুসকল, এয়া যিখন গেট দেখিছে শ্ৰী শ্ৰী আঠখিলীয়া বৰনামঘৰ, সেই গেটখন আপোনালোকে পাব বৰহোলা টাউনত। আৰু বৰহোলা টাউনৰ মাজেদিয়েই সেই গেটখন পাৰ হৈ আপোনালোকে আগুৱাই যাব লাগিব আঠখিলীয়া বৰনামঘৰলৈ। আৰু আমি আহি এই আঠখিলীয়া ঠাইডোখৰ পালোহি। আৰু এই দ্বিতীয় গেটখন দেখিছে আপোনালোকে, সেই দ্বিতীয় গেটখন আঠখিলীয়াত অৱস্থিত। আৰু সেই দ্বিতীয় গেটখন পাৰ হৈ আহি আমি পালোহি ইয়াত আঠখিলীয়াতে বহে শুক্ৰবাৰ দিনাখন বজাৰ। এইখন যি দেখিছে আপোনালোকে, এই বজাৰখন শুক্ৰবাৰ দিনাখন বহা হয়। আৰু ইয়াৰ পৰা নিচেই ওচৰতে আঠখিলীয়া বৰনামঘৰ। এয়া দেখিছে, আমি আঠখিলীয়া বৰনামঘৰ বৰ্তমান পালোহি। আমি এতিয়া গাড়ীৰ পৰা নামিলোঁ আৰু আঠখিলীয়া এই মেইন যি নামঘৰলৈ আমি আগবাঢ়ি যাম। গাড়ী ইয়াতে ৰখাই লৈছে, সকলোবোৰ নামি লৈছে আমাৰ। আৰু আপোনালোকক দেখাম, আপোনালোকে চাই থাকিব। আমি এতিয়া আঠখিলীয়া নামঘৰৰ ভিতৰত সোমোৱাৰ আগতে আমি প্ৰথমতে শৰাইখন লৈ ল'ব লাগিব। এয়া শৰাইখন ইয়াত লৈ ল'লোঁ আমি। শৰাইত সকলোবিলাক বস্তুৱে আছে, কুঁহিয়াৰৰ পৰা আদি কৰি গোটেইখিনি বস্তুৱে আছে। তামোল আৰু এয়া কলপাতো তালৈকে লৈ যাব লাগিব। আমি যিহেতু লৈ নানিলোঁ, সেইটো কাৰণে এতিয়া আমি ইয়াতে বস্তুখিনি লোৱা হৈ গৈছে। আৰু ইয়াৰ পৰা লৈ আমি এতিয়া নামঘৰলৈ সোমাই যাম। আৰু আপোনালোকে চাই থাকিব অলপ। এয়া আঠখিলীয়া নামঘৰৰ মূল যি বাটচৰা গেট। গজৰাজ, এনেকৈ আমি হাতত ইয়াত শৰাই লৈ আগবাঢ়ি গৈ আছোঁ নামঘৰ ভিতৰলৈ। আৰু আজি বৰ বিশেষ মানুহ নহয়, কিন্তু দেওবাৰৰ দিনা বহুত মানুহ হয় বুলি কৈছে। আৰু দেওবাৰে নাম হয়। আজিও নাম হৈ আছে, নাম সদায় হয়। আৰু কি বাৰে বেছি ভিৰ হয়? দেওবাৰে। আৰু ভাদ মাহতো প্ৰত্যেক দিনাখনৰ পৰাই ইয়াত ভিৰ হ'ব। পবিত্ৰ ভাদ মাহ বুলি কোৱা হয়। এয়া চেণ্ডেলবোৰ খুলি লৈ লৈছোঁ আমি।
বন্ধুসকল, এতিয়া আমি নামঘৰ ভিতৰচোৱাত সোমালোঁ। আগৰখিনি আপোনালোকে দেখিলেই। আৰু এতিয়া আমি আহিছোঁ শৰাইখন দিবলৈ কাৰণে। আৰু এইখিনি ঠাইতে শৰাইখন দিয়া হয়। এই যি ভকত বহি আছে, এই ভকতজনক আমি শৰাইবোৰ ইয়াতে দিম। আৰু তেওঁ এনেকৈয়ে প্ৰত্যেকটো বস্তু প্ৰত্যেকটো জেগাত ৰাখি থয়। আৰু এই যিবোৰ শৰাই, সেই শৰাইবোৰ বা মাহ প্ৰসাদেই হওক, কলেই হওক, এইখিনি তেওঁলোকে সকলোখিনি একেলগত দি মাহ প্ৰসাদ কৰে। আৰু সেই মাহ প্ৰসাদ নামঘৰলৈ বিতৰণ কৰা হয়, তাত নি দিয়া হয়। এতিয়া আমি শৰাইখন দি আহিলোঁ আৰু এয়া চাকি। এতিয়া আমি আকৌ চাকি জ্বলাবলৈ গৈ আছোঁ। আৰু তাৰ পাছতে মোক চিনি পাইছে, মুনীন দৌৰা হয় মই লগতে আকৌ সেই প্ৰসাদ খামগৈ। তাৰপিছতে আমি এতিয়া সেৱা লওঁগৈ। এয়া দেখিছে, চাকি জ্বলোৱা হ'ব এতিয়া। ইয়াতে ভৰি হাত ধুই লোৱা হয় নামঘৰত যাবৰ কাৰণে। ভৰি হাত ধুই লোৱা হ'ল। এতিয়া আমি এয়া যি আঠখেলীয়া নামঘৰ, এয়া সেইফালেও নামঘৰ আৰু এইফালেও নামঘৰ। ইয়াত চাকি জ্বলোৱা হয় আৰু ইয়াতে নাম লোৱা হয়। তালৈ আমি যাম। প্ৰথমতে চাকি জ্বলোৱালৈ আগবাঢ়ি গৈছোঁ, আপোনালোকক চাব। হেজাৰ হেজাৰ চাকিৰ মাজত এতিয়া আমিও আমাৰ যি চাকি, যি মনৰ আশা, সেই সকলোবোৰ ব্যক্ত কৰিবলৈ চাকি জ্বলাবলৈ আমি আগবাঢ়ি গ'লোঁ। আৰু এনেকৈয়ে সকলোৰে মাজত আমাৰো চাকিখন জ্বলাবলৈ আমি চেষ্টা কৰিছোঁ। আৰু ভগৱানক প্ৰাৰ্থনা কৰিছোঁ যাতে যি অপায় অমংগল আছে সেইবিলাক যাতে দূৰ কৰে, ঘৰখনলৈ সুখ শান্তি আনে। আৰু বহুতৰ মুখত শুনি আহিছোঁ যে সেই বৰনামঘৰ, আঠখেলীয়া বৰনামঘৰৰ বহুখিনি গুণ পোৱা যায়। সেয়েহে সকলো ভকত বৈষ্ণৱ ইয়ালৈ আহে, সকলোৱে প্ৰাৰ্থনা কৰে, চাকি জ্বলায়, শৰাই দিয়ে। আমিও আহিছোঁ ভগৱানৰ ওচৰত তুতি কৰিবলৈ। আৰু আপোনালোকো আহক, বহুতেই ভাল। কিবা যেন বেলেগ এডোখৰ ঠাইত সোমাই অহা যেন লাগে, মনটো একেবাৰে পবিত্ৰ লাগি যায়। আপোনালোকো আহক আঠখেলীয়া নামঘৰলৈ। যিসকলে অহা নাই, সৰহ সংখ্যক লোকে আহিছে, যিসকলে অহা নাই এবাৰ আহক। এয়া দেখিছে শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰলৈ অহা সমূহ ধৰ্মপ্ৰাণ সেৱকীলৈ আদৰণি। আঠখেলীয়া নামঘৰ দেখিব পাইছে, এয়া আঠখেলীয়া নামঘৰ। ইয়াতে খুব ধুনীয়া কথা এষাৰ দিছে, আপোনালোকে চাব পাৰে। বিশ্বাসেই আনন্দ দিয়ে, প্ৰেমেৰে যৌৱন, বয়সে নকৰে বুঢ়া, পাপেহে ওচন। এইখন শ্ৰীকৃষ্ণ নাম। এয়াই সেই নামঘৰ।
ইয়াতে প্ৰসাদ হৈছে আৰু ইয়াতে ইয়াৰ নামঘৰৰ ভিতৰত ইয়াতে নাম হৈ থাকে আৰু পুৰা দেখিব পাইছে মণিকূট ভিতৰত। বন্ধুসকল, এয়া যি দেখিবলৈ পাইছে এয়া হৈছে 2 নম্বৰটোৰ নামঘৰ। ইয়াত নাম হয়, প্ৰসংগ হয়, সকলো ইয়াতে হয় আৰু প্ৰসাদ বিতৰণো হৈছে। এতিয়া আমি আহি পালোহি, এতিয়া আমি কিন্তু নাম নাপালোঁ আজি, ঘৰলৈ প্ৰসাদ বিতৰণতে পাইছোঁহি, প্ৰসাদ খাবলৈ পাইছোঁহি আৰু ইয়াতে এই ঠেলা যি দেখিছে, কাৰণ ইয়াতে বহুত হাজাৰ হাজাৰ মানুহ হয়, সেয়েহে মানে প্ৰত্যেকজনকে দিবলৈ সক্ষম নহয়, সেইকাৰণে ঠেলা দিয়ে তেওঁলোকে অলপ কামটো উজু কৰি লৈছে আৰু এনেকৈ প্ৰত্যেককে দি গৈছে আৰু ঘৰলৈ আনিবলৈও ঘৰ মুৰলি ভাগো দিয়া হয়। ভগৱানলৈ প্ৰাৰ্থনা জনাই খাবলৈ দিলে আমাক, আমি খালোঁ আৰু ঘৰলৈ লৈ আহিলোঁ। সকলোৱে খাইছে। এই আইতাজনী দাঁতেই নাই, কিন্তু হ'লেও পূৰা খাইছে আইতাই, খুবেই ভাল পাইছে, সকলোৱে খাইছে। প্ৰসাদৰ সোৱাদেই সুকীয়া হয় আৰু সকলোৱে মন প্ৰাণ ঢালি প্ৰসাদ খালে আৰু শেষত ভগৱানৰ শ্ৰীচৰণত সেৱা জনাই আমিও সেই ঠাইৰ পৰা বিদায় ল'লোঁ আৰু পৰৱৰ্তী ভিডিঅ'বিলাক চাবলৈ আপোনালোকে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি ল'ব। আৰু এইখিনিতে আপোনালোকক বস্তু এটা দেখাব ওলাইছোঁ। যি আঠখেলীয়া বৰনামঘৰৰ কাষতে এই এটা পুখুৰী আছে, আপোনালোকে আহিলে মন কৰিব দেই, চাবলৈ নাপাহৰিব। ইয়াতে প্ৰকাণ্ড প্ৰকাণ্ড কাছ আছে, এয়া দেখিবলৈ পাইছে এইবিলাক কাছ। মই আজিলৈকে ইমান ডাঙৰ কাছ দেখা পোৱা নাছিলোঁ, ইয়াতে প্ৰথমবাৰ দেখিছোঁ আৰু ইমান সৰহ সংখ্যক কাছও দেখি পোৱা নাছিলোঁ। সেয়া দেখিছে, সেইজনী কাছ বহুত প্ৰকাণ্ড। আৰু আপোনালোকে আগতে হয়তো এষাৰ শুনিছিলে, সেই বৰনামঘৰতে এজনী কাছই মণিকূটৰ ভিতৰলৈ সোমাই গৈ আছিলে। সেয়া চাওকচোন কিমান প্ৰকাণ্ড কাছজনী আৰু কিমান হেঁপাহেৰে বিস্কুট খাইছে আৰু গোটেইবোৰ কাছ আহিছে বিস্কুট দিয়াৰ কাৰণে। এয়া দেখিব পাইছে ইমান প্ৰকাণ্ড কাছ, বাকীবিলাক সৰু সৰু, এই কাছজনী একেবাৰে ডাঙৰ। চাওকচোন কিমান সুন্দৰ লাগিছে, কিমান ভাল লাগিছে, তেওঁলোককো বিস্কুট দিয়াৰ কাৰণে কিমান ভাল পাইছে, মানুহক এবাক ওলাই দেখা দিছে। ভুলতো নাপাহৰিব আঠখেলীয়ালৈ আহিলে সেই পুখুৰীটোৰ ওচৰলৈ যাবলৈ। আৰু আজিৰ ভিডিঅ'টো সময় আহি পৰিল শেষলৈ, গতিকে পৰৱৰ্তী ভিডিঅ'বিলাকত পুনৰ লগ পোৱাৰ আশাৰে আপোনালোকলৈ বিদায় মাগিছোঁ। থেংক ইউ।